खुलुमबाय स्टुडियो आं रबिन बसुमतारी आरो बे समाव क'क्राझार फुटबल जरानिफ्राय मोनसे गिदिर रादाब फुटबल जरानिफ्राय लाना फैदों बे समनि मोनसे गिख्रंथाव बुथारनाय जाथाय फिसायनि बुथारनायनि बोलि जानांदों बिसि मफिदा खातुना नंगौ फुटबल जरा राङामाटि हिल्स गावआव जायो बे गिख्रंथाव बुथारनाय जाथाय फिसाय गिरिक हानिफ आलीनि आखायाव गिख्रंथावै बोलि जानांबाय मफिदा खातुना हाग्रा दाननायनि मुं लाना हाग्रा गुदुआव गिख्रंथावै बुथारो गावनि बिसिखौ दायनिगिरि फिसाय गिरिक हानिफ आलीया बुथारखांनायनि उनाव गुदु हाग्रायाव दोनखोमानो नाजादोंमोन दायनिगिरि फिसाया गावखौ रैखाथि होनो थाखाय गोमानायनि महर होना बग्रिबारि पुलिस थानायाव गसर थिसनो दायनिगिरि फिसाया नाथाय पुलिसनि गोख्रों सिग्रोमनायाव बेबायदि बुथारनाय जाथाया सोराङाव फैयो बेनि उनाव गोथै सहखौ पुलिसा हाग्रानिफ्राय बोखांना लाबोयो आरो बे समाव दायनिगिरि फिसायखौ पुलिसा खायो आरो गोख्रोङै नायबिजिरनाया दायनिगिरि फिसायनि सायाव बे समाव सोलिगासिनो दं क'क्राझार फुटबल जरानिफ्राय बे समनि मोनसे गिदिर रादाब फिसायनि बुथारनायनि बोलि जानांदों बिसि मफिदा खातुना हाग्रा दाननायनि मुं लाना हाग्रा गुदुआव गिख्रंथावै बुथारो गावनि बिसिखौ दायनिगिरि फिसाय गिरिक हानिफ आलीया गावखौ रैखाथि होनो थाखाय गोमानायनि महर होना बग्रिबारि पुलिस थानायाव गसर थिसनो दायनिगिरि फिसाया नाथाय पुलिसनि गोख्रों सिग्रोमनायाव बेबायदि बुथारनाय जाथाया सोराङाव फैयो आसलते আজি মই 2 দিনৰ পৰা শুনা পাই আছো যে আমাৰ ইয়াতে যে এটা মানুহ নাম হৈছে হানিফ আলী তাৰ মাইকিক লৈ গৈছে খৰিঘাটটো যাই কেনে তেতিয়া ই অকলে মানুহটো ঘূৰি আহিছে তে কিবা পুৰা ঘামি চামি যাইছে আৰু আহাতে যে মানুহবিলাক সুধিছে তোমাৰ মাইকিটো ক'ত থৈছে মাইকিটো কি কৰিলা ই কৈছে মাইকিটো পলাই গৈছে পলাই যোৱাৰ কথাটো কৈ কেনে তে ই মানে এইপিনে পিনে দৌৰাই আছে পিছত মানুহবিলাকে কৈছে যে তুমি এটা কাম কৰা মাইকিটো ক'ত যে হেৰাইছে ক'ত থৈ আহিছা কিবা কৰিছা তুমি মাইকিটোকে যে আনা এইটো কথা কোৱাতে ই আকৌ যে বেলেগক আমাৰ এই যে ৰাইজৰ মানুহক ভাবুকি দি কেনে যে ই গৈছে থানাত এজাহাৰ দিব গৈছে কাৰ নামত এজাহাৰ দিছে এজাহাৰ কাৰো নামত দিয়া নাই ই যাই কেনে ই ইয়াতে যে মানুহৰ লগত কাজিয়া ফেচাল কৰি কেনে যায় তাতে যাই কেনে যে ই এজাহাৰ দিছে মোৰ মাইকি হেৰাইছে আচ্ছা আচ্ছা নিৰুদ্দেশ বুলি এই কৈ দিছে তাতে কোৱাতে আৰু আজি পুলিচ আহিল অহাৰ পিছত এই আমাৰ ইয়াৰ ৰাইজৰ মানুহ আহিল অহাৰ পিছত এতিয়া আৰু পুলিচক লৈ গ'ল এইপিনে বহুত দূৰ লৈ গৈছে যোৱাৰ পিছত পুলিচে তাতে আকৌ যে তদন্ত কৰি নাপালে একো নাপাই কেনে তাক লৈ গ'ল লৈ যোৱাতে আকৌ হেৰিৰ পৰা এই থানাৰ পৰা আহাতে থানাত লৈ গৈছে লৈ যাই কেনে থানাত সোধপোছ কৰাতে ই দেখাই দিছে যে এইখিনি জেগাত মানে এই থৈ দিছে আৰু নিজে মাৰি কেনে থৈ দিছে কিবা হেৰি দি এই লাঠি দি কেনে ইয়াতে মাৰি দিছিল ইয়াতে একবাৰে ওলাই যে মাৰছে একমাৰতে শেষ হৈছে পুলিচ আহিছে পুলিচে তদন্ত আৰম্ভ কৰাতে তাই দেখাই দিছে আৰু ক'ত আছে বুলি দেখাই দিছে এই বাজাৰৰ তলত তাতে যে থৈ দিছে আপোনালোকৰ কি ধৰণৰ সন্দেহ তেওঁৰ হাজবেণ্ডে মাৰিছে বুলি আমাৰ সন্দেহ মানে এই যেনেকৈ যে 2জন মানুহ পাহাৰত গৈছে খৰি কাটিবলৈ যাই কেনে যদি এজন মানুহ আহিছে আৰু এজন মানুহ নাই ৰাতিপুৱা 10টা বজাত গৈছে সেই মানুহটো আবেলি 5টা বজাত অহাৰ পিছত যেতিয়া চালে যে মাইকীটো নাই এই মাইকীটো নিৰ্দোষ হোৱা বুলি কৈছে এতিয়া আমাৰ ৰাইজৰ মানুহে এইটো সন্দেহ কৰি কেনে তাক সোধপোছ কৰাতেই গৈছে থানাত আজি নিজেই সি দেখাই দিলে যে মই নিজেই মাৰি ইয়াতে থৈ দিছোঁ পুলিচ আহিল আহাতে কালি ই নিজেই এজাহাৰটো দিছিল এজাহাৰৰ ভিত্তিতে চাগে পুলিচ আহিছে আৰু ছোৱালীৰ পক্ষৰ গাৰ্জেনেও যে এজাহাৰটো দিছে যোৱাতে পুলিচ অহাৰ পিছতে এই পূৰা এই পাহাৰটো ঘূৰাই কেনে লৈ যোৱাতে পুলিচে তাক লৈ যোৱাত থানাত যাই কেনে যে ই স্বীকাৰোক্ত কৰিছে যে মই তাতে যে মাৰ্ডাৰ কৰিছোঁ মাৰি কেনে তাতে থৈ দিছোঁ আহি কেনে ই নিজে আহি জেগাটো দেখাই দিছে আৰু মাইকীটোকো দেখাই দিছে ঠিক আছে হ'ব